friends, welcome to my YouTube channel. আজি আপোনালোকৰ মাজত এটা vlog লৈ আহিম বুলি ভাবিছো. vlog টো মানে কি এনেকুৱা ধৰণৰ আজি সুন্দৰ মোক ফোন কৰিছে যে সুন্দৰ বোলে ফটো মাৰে বোলে। সো আমাৰ ফুৰফুৰি নগৰখন আপোনালোকক দেখাম আৰু ফুৰফুৰি নগৰখনৰ লগতে সুন্দৰকো আজি ফটো অলপ মাৰি দিম, নিজেও অলপ মাৰিম। এইটো বিহু স্পৰ্টিং এটাই লৈছো, পইচা পাতি নাই। সো ভিডিওটো আপোনালোকে চাই থাকক। এতিয়া ঘৰত আছো, ঘৰৰ পৰা ওলাই যাম কলেজ পাৰ পিছাইডে আছে ফুৰফুৰি নগৰ গৈ ফটো মাৰিম। ফটো আপোনালোকে দেখিবলৈ পাব। ভিডিওটো আপোনালোকে চাই থাকক আৰু বেল আইকনটো দবাই ল'ব, পাহৰি নাযাব আপোনালোকে। আৰু কি কৰোনাৰ সংকট বাঢ়ি গৈছে, সকলো ঘৰতে সোমাই থাকিব, ওলাই নাহিব, মাস্ক আৰু চেনিটাইজাৰ ইউজ কৰিব। বলক ভিডিওটো চাই থাকক। তো এতিয়া আমি ওলাই যাওঁ, কেমেৰা বেগ, মোবাইল, চাৰ্জাৰ, বেগ চব পেকিং কৰি মেলি এতিয়া ওলাই যাম আৰু ভিডিওটো চাই। তো আমাৰ ইয়াত বিহুৰ ইয়াত ড্ৰেছ পিন্ধি আছে চবে। বলক ভিডিঅ'টো আপোনালোকে চাই থাকক, ফটোখিনি আপোনালোকক দেখাম, চাই থাকক। আমাৰ ড্ৰেছ আপ চলি আছে, সেয়া আমাৰ ড্ৰেছ আপ ঢোল বনাই আছে। এয়া ৰাজাতিকি বৰুৱা ঢোল বনাই আছে চব। সেয়া কাপোৰ, বিহু কাপোৰ চবকে ফণি চনি চব লাগিব আমাক। আমি উই নিড অলখিনি আমি চুলি তুলি চব বনাই লওঁ আমি, তাৰপিছত আমি ফটো মাৰোঁ। অ'কে, ভিডিঅ'টো চাই। হাৱা বতাহৰ চাউণ্ড এয়া আমাৰ পেপাৰ হৈছে আমাৰ অসমীয়া বিহু গামোচা, বিহুৱান বুলি কয়। এয়া হৈছে ধুতি, এইখন হৈছে ধুতি, এইখন হৈছে আমাৰ টঙালী, যিখন আমি কঁকালত মাৰিলোঁ। আৰু এয়া দেখিবলৈ পাইছে, এইটো পেপা, ম'হৰ শিঙৰ পেপা। এইটো পেপা কমচে কম বহুত বছৰ হ'ল, বহুত বছৰ পুৰণা পেপা। আৰু এইটো চোলা, বিহু চোলা, এইখন হাতত মাৰে, আপোনালোকে জানে। আৰু এইটো হৈছে আমাৰ বেগটো, ইমানখিনিয়ে। বাকী এয়া ঢোল। খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা। ঐ আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাহাৰি দিছিলা। খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা। আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাহাৰি দিছিলা। ঐ গাতে নাই তৰণি ৰচক